আমাৰ ফিজিকেলি চেলেঞ্জড প্ৰাৰ্থীবিলাক আছে তেওঁলোকৰ ক্ষেত্ৰত আমি কিছু শিথিলতা যোৱাকালি আমাৰ মাননীয় চিফ সেক্ৰেটাৰী ছাৰ আৰু আমাৰ দুয়োটা কমিশনৰ লগত এটা মিটিং হৈছিলে মিটিং হোৱাৰ পিছত তেওঁলোকৰ পৰীক্ষা দিয়াত স্ক্ৰাইব লোৱাত কিছু শিথিলতা কৰা হৈছে এজ পাৰ দি ৰুল একেবাৰে যদি আমি নিয়মৰ ভিতৰত যদি যাওঁ তেতিয়াহ'লে যিসকলে নিজৰ স্ক্ৰাইব ইউজ কৰে প্ৰথমতে স্ক্ৰাইব কোনে ইউজ কৰে এইটো বেলেগ কথা কিন্তু যিসকলে নিজৰ স্ক্ৰাইব ইউজ কৰে তেতিয়াহ'লে তেওঁৰ কোৱালিফিকেশ্যনটো তেওঁ যিটো পৰীক্ষা দিব তাতকৈ এক ক্লাছ তলৰ হ'ব লাগিব গতিকে আমি যিসকলে নিজৰ স্ক্ৰাইব লৈ আহিব আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে সেইটো সঠিকমতে লৈ আহে যদি স্ক্ৰাইব ইউজ কৰে তেওঁ যাতে যদি ক্লাছ 8ৰ দিছে 7 পাছ বা 8ৰ পঢ়ি থকা ল'ৰাটো আনিলে ভাল হয় গ্ৰেজুৱেটৰ দিব আহিছে যদি গ্ৰেজুৱেট বা তাৰ তলৰ হ'লে ভাল হয় হায়াৰ ছেকেণ্ডেৰী হ'লে তাতকৈ তলত হোৱাটো ভাল হয় আৰু সেই সমস্যাৰ পৰা তেখেতক নিজাত দিবলৈ আমি এটা ছিষ্টেম ডেভেলপ কৰিছিলোঁ যে যিসকলে স্ক্ৰাইব ল'ব বিচাৰে তেতিয়াহ'লে নিজৰ স্ক্ৰাইব ল'ব বিচাৰে তেওঁলোকে আমাৰ জিলা উপায়ুক্তসকলৰ তাত এটা ব্যৱস্থা কৰা হৈছে আগতীয়াকৈ যদি এটা আণ্ডাৰটেকিং লৈ আহে তেতিয়াহ'লে পৰীক্ষা কেন্দ্ৰত তেওঁৰ কোনো অসুবিধা নহ'ব যে মোৰ স্ক্ৰাইব এইজন যদি আগতীয়াকৈ লৈ আহে তেতিয়াহ'লে পৰীক্ষা কেন্দ্ৰত আৰু সুধিব লগা একো নাথাকে কিন্তু যদি লৈ নাহে তেতিয়াহ'লে পৰীক্ষা কেন্দ্ৰত যিসকলে আমি যাক অথৰাইজ কৰিছোঁ যে তেওঁ চাব তেওঁ কেইটামান কুৱেশ্যন ডেফিনেটলি কৰিব আপোনাৰ এইটো হয়নে নহয় আপোনাৰ এইটো হয়নে নহয় গতিকে সেইটোৰ পৰা হাত সাৰিবলৈ তেওঁলোকে যদি আগতীয়াকৈ লৈ আহে খুবেই ভাল নাহিলেও ইন কেছ অফ ব্লাইণ্ড যিসকলে সম্পূৰ্ণভাৱে অন্ধ ব্লাইণ্ড বা অলপ হ'লেও তাৰ মানে ব্লাইণ্ডে ধৰি লৈছোঁ আৰু 70-80% যদি তেওঁৰ ভিজিবিলিটি ল' ভিজিবিলিটি থাকে আৰু যাৰ দুয়োখন হাত কটা আছে মানে বহুত হাত ইউজ কৰিব নোৱাৰে তেওঁলোকৰ ক্ষেত্ৰত কিন্তু আমি এটা কালি আমাৰ ডিছকাশ্যন হৈছিলে যে তেওঁলোকে ডিচিৰ তাতে নগ'লে হ'ল নিজৰ স্ক্ৰাইব যদি আনে তেতিয়া লগে লগে তেওঁলোকক এলাউ কৰিব কাৰণ এই দুটা ইনষ্ট্ৰাকশ্যন আমি দি থৈছোঁ যে কাৰণ এইটো আৰু দেখা দেখি কথা ব্লাইণ্ডজনে নিজে লিখিবও নোৱাৰে আৰু দ্বিতীয়তে হেৰিজনেও লিখিবই নোৱাৰে দুয়োটা হাত যদি তেওঁৰ কিবা কাৰণত কটা গৈছে তেতিয়া লিখাৰ প্ৰশ্নই নাই গতিকে সেইকেইজনে যদি নিজৰ লৈ আহে ইট উইল বি এলাউড তাৰ বাহিৰে যিসকলক স্ক্ৰাইবৰ প্ৰয়োজন আছে উই আৰ ভেৰি লিবাৰেল চিলেবাৰ প্লালচি হওক মেণ্টেল ৰিজাৰ্ডেড হওক অন্য কিবা আজি কিবা কাৰণত এক্সিডেণ্ট হৈ গ'ল এনেকুৱা কিছুমান হ'ব পাৰে কেছেছ সেইবিলাকৰ ক্ষেত্ৰত উই আৰ লিবাৰেল যে তেওঁলোকৰ ক্ষেত্ৰত যদি এতিয়া আগতীয়াকৈ ডিচিৰ পৰা এটা আণ্ডাৰটেকিং লৈ আহে ইটছ অ'কে যদি লৈ নাহে তেতিয়াহ'লে আমি অসম চৰকাৰে যি অবজাৰ্ভাৰ নিয়োগ কৰিছে তেওঁ ফিজিকেলি একবাৰ চাব যে তেওঁ এইটো বস্তু চাব তেওঁ যেতিয়া ছেটিছফাই হ'ব যে য়েছ এই পাৰ্টিকুলাৰ কেণ্ডিডেটজনে নিজে লিখিব নোৱাৰে তেতিয়া তেওঁক স্ক্ৰাইব এলাউ কৰি দিব বেছি কষ্ট তেওঁ নহয় মাত্ৰ এটা আণ্ডাৰটেকিং ল'ব যে এই স্ক্ৰাইবজন মই লৈ আহিছোঁ ই 9 পাছ বা 8 পাছ এটা তাতে আণ্ডাৰটেকিং ল'ব যদি লৈও নাহে ছাপ'জ মোৰ স্ক্ৰাইবৰ প্ৰয়োজন আছে কিন্তু মই স্ক্ৰাইব লৈ যোৱা নাই তেতিয়াও আমি চেণ্টাৰ ইনচাৰ্জসকলক 4-5জন ব্যক্তি ৰেডি কৰি ৰাখিবলৈ দিছোঁ যাতে তেওঁলোকক সেইটো সহায় কৰে ছাপ'জ এজন মানুহ গ'ল যিজনক হুইল চেয়াৰ ঠেলিব লাগে তেতিয়াহ'লে সেই 4-5জনৰ ভিতৰত এজনে তেওঁ হুইল চেয়াৰটো ঠেলি লৈ যাব মানে আল্টিমেটলি বোথ দ্য কমিশ্যন চিফ ছেক্ৰেটাৰী ছাৰ আৰু অসম চৰকাৰৰ এটা মানে লিবাৰেল এপ্ৰ'চ যে কোনো ধৰণৰ ফিজিকেলি চেলেঞ্জ ব্যক্তিক কোনো ধৰণৰ অসুবিধা যাতে নহয় তেওঁলোকে ভালকৈ নিয়াৰিকৈ আৰু কোনো কষ্ট নোহোৱাকৈ পৰীক্ষা দিব পাৰে